নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মই অংকিতাই মোৰ নতুন ইউটিউব চেনেল কেচেৰ অংকিতালৈ আকৌ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু দেওবাৰ হয় আৰু এই দেওবাৰ দিনটোতে আচলতে ঘৰত কৰিবলগীয়া ঘৰুৱা কাম বহুখিনি থাকে। তো সেয়েহে প্ৰথমে মই ৰাতিপুৱাটো মোৰ বেডৰুমৰ পৰাই গোটেই কামখিনি চাফ চিকুণ কৰিবলৈ বুলি আৰম্ভ কৰি দিলোঁ। আৰু ৰুমটো চাফ চিকুণ কৰি হোৱাৰ লগে লগে ৱাশ্বিং মেচিনত ধুই থোৱা কাপোৰখিনি লৈ ওপৰলৈ গ'লোঁ, কাৰণ যিহেতু বতৰটো ইমান ঠিক নহয়, ৰ'দ বা বৰষুণ কোনখিনি সময়ত কেতিয়া কি হ'ব একো ভৰসা নাই। তো সেয়েহে অকণমান বতৰটো ভাল দেখোঁতে মই কাপোৰখিনি ওপৰত মেলিবলৈ আহিলোঁ। আচলতে নিজৰ থকা ঘৰখন চাফ চিকুণ বা পৰিপাটি কৰি ৰাখিলে নিজৰ মনটো আচলতে খুব ভাল লাগে। তো সেয়েহে আজি যিহেতু দেওবাৰ আৰু দুয়োজনে নিজৰ নিজৰ কামত পূৰা ব্যস্ত হৈ গ'লোঁ। আচলতে সদায় পিন্ধা বা ব্যৱহাৰ কৰি থকা কাপোৰ কানিবোৰ চাফ চিকুণ হৈ থাকিলে আমাৰ নিজৰো ভাল লাগে। আৰু এই ঘৰুৱা কাম কাজবোৰত আচলতে তেখেতে যেতিয়াই সময় পায় তেতিয়া মোক সমানেই সহায় কৰি দিয়ে। আৰু এখেতে যিহেতু নিৰামিষ ভাত বৰকৈ খাব নোৱাৰে, তো সেয়েহে ছানডে বুলি বজাৰখনো অকণ ভালকৈ বহে, তো দুয়ো অকণমান বজাৰলৈ বুলি লৰালৰিকৈ ওলাই গ'লোঁ। ঘৰৰ বজাৰেই হওক বা ঘৰৰ অন্য যিকোনো কামতে আচলতে তেওঁক অকলশৰে যদি পঠাওঁ, তেওঁ কেতিয়াও অকলশৰে নাযায়, লগত মই যাবই লাগে। তো এটা কাৰণে ভালো হয়, দুয়োটাই অকণমান বাহিৰত অকলে ঘূৰিবলৈ সময় পাওঁ, ভালো লাগে। আৰু ইয়াত দুয়ো কথা পাতি পাতি বজাৰলৈ গ'লোঁ। আচলতে গৈছিলোঁ আমি আজি অকণমান মিছা মাছ কিনি আনি মিছা মাছ বনাম বুলি। তো কেইবা জেগাতো চালোঁ, তো ফাইনেলি আমাৰ এটা জেগাতে মাছখিনি অকণমান ভাল লাগিলে, তো মাছ তেনেকৈ 4জন মানুহৰ জোখাৰে যিখিনি লাগে সেই হিচাপত অকণমান কিনি আনিলোঁ। যদিও মাছ কিনিবলৈহে বুলি বজাৰলৈ গৈছিলোঁ, বজাৰখনত বিভিন্ন ধৰণৰ শাক পাচলিবোৰ দেখি পেলাই এনেই অকণমান ঘূৰি দুটামান প্ৰয়োজনীয় শাক পাচলিও কিনি আনিলোঁ। বজাৰ কৰি বাৰু কোনে কোনে ভাল পায়, মোৰ কিন্তু ঘৰলৈ বজাৰ কৰিবলৈ গ'লে বজাৰত বেপাৰীবিলাকৰ লগত দৰদাম কৰি ঘৰলৈ বস্তু আনিব পাৰিলে খুব ভাল লাগে। আৰু এইফালে চাওক, ইমান ডাঙৰ ডাঙৰ মাছ, আৰু ঘৰত আহি ডাঙৰীয়াই মোক পূৰা মাছকেইটা একদম কাটি কুটি ধুই পূৰা চাফ চিকুণ কৰি দিছে, যাতে মই বনাই একদম তেওঁক মুখৰ আগত দিব পাৰোঁ। মাছকেইটা বাচি থাকোঁতে আকৌ পিছফালে চকুত পৰিল বান্দৰৰ এজাকমান পাল। আৰু এয়া দেখিছে, তেওঁলোকে পূৰা গোট বান্ধি পেলাই গৈছে ক'ৰবাত চিকাৰ কৰিবলৈ। পূৰা পিছফালে একদম বান্দৰৰ জাকে জাকে আচলতে যেতিয়াই পিছফালে ওলাওঁ সিহঁতক দেখিবলৈ পাওঁ, পূৰা উৎপাত কৰি থাকে। আৰু কি ক'ম, সিহঁতৰ পৰা একো বস্তুৱে আমি পিছফালে ৰাখিব নোৱাৰোঁ। আৰু এইফালে মোৰ পূৰা মাছ ৰেডি হৈ গৈছে, এতিয়া খালি বনাবহে লাগে। আৰু বনোৱাৰ আগতে বস্তুবোৰ মই সদায় ৰেডি কৰি লওঁ, সেইকাৰণে পিঁয়াজখিনি সৰহকৈ কাটি ল'লোঁ, আদা নহৰু পেষ্ট। আৰু মছলা বুলিবলৈ মই অকণমান জিৰা গুড়ি, গৰম মছলা এনেকৈ দিম, আৰু বিলাহীও লগতে দি দিম। তো এইকেইটা বস্তু দিয়ে মই আজি মিছা মাছখন বনাম। আৰু এটা কথা, মই গাখীৰ আৰু কাজুৰ পেষ্টটো বনাই থৈছোঁ, আজি এনেকৈ বনাই চাওঁ খাবলৈ কেনেকুৱা হয়। মাছ মাংস ৰান্ধিলে আচলতে পিঁয়াজৰ পৰিমাণটো বেছিকৈ হ'লে খাবলৈও সোৱাদ লাগে। পিঁয়াজে আচলতে মাছ মাংসটো ৰান্ধিলে মিঠা কৰে, তো সেয়েহে মই অকণমান পিঁয়াজটো বেছিকৈ ব্যৱহাৰ কৰোঁ। আৰু এইফালে কাজুৰ পেষ্ট, গাখীৰ, ধুনীয়াকৈ পিঁয়াজখিনি যেতিয়া গলি গৈছে বিলাহীৰ লগত, তো একেলগে গোটেইখিনি মিক্স কৰি পেলাই অকণ সময় ভাজি থাকিলোঁ। তো ভাজাৰ পিছত মাছখিনি দি দিলোঁ। তো দিয়াৰ পিছত মোৰ 5-10 মিনিটমানৰ পিছত মিছা মাছখিনি হৈয়ে গৈছে। পিছে মিছা মাছ গাখীৰ দি ৰান্ধেনে নাই সেইটো হ'লে মই ভালকৈ নাজানো, কিন্তু কিটচেনত যিহেতু মোৰ গাখীৰ আৰু কাজু বাদাম পৰি আছিলে, তো সেয়েহে মই এক্সপেৰিমেণ্ট কৰি চালোঁ। কিন্তু কৰাৰ পিছত যেতিয়া দুপৰীয়া লাঞ্চৰ টাইমত আমি খালোঁ, সোৱাদটো বিশেষ বেয়া নালাগিলে। খোৱা খাদ্যবোৰ আচলতে নতুন নতুন ষ্টাইলত এক্সপেৰিমেণ্ট কৰি হ'লে মোৰ খুব ভাল লাগে। আপোনালোকে বাৰু কেনেকৈ বনায়? আচলতে এক্সপেৰিমেণ্ট কৰিলে এটা কাৰণে ভাল, খাবলৈ ভাল হ'লে পিছত আকৌ বেলেগকো ভালকৈ ৰান্ধি বাঢ়ি খুৱাব পৰা যায়। আৰু এইফালে দুপৰীয়াৰ লাঞ্চৰ টেবুলখন ৰেডি হৈ গৈছে। দালি, ভাত আৰু মিছা মাছৰ কাৰী আৰু শাকৰ ভাজি। সঁচাকৈ আচলতে মিছা মাছৰ আঞ্জাখন খাবলৈ বেয়া হোৱা নাছিলে, আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু এতিয়া ৰাতিপুৱা ধুই পেলাই ওপৰত মেলি থোৱা কাপোৰখিনি ধুনীয়াকৈ শুকাই আছে, সেয়েহে দুয়োজনে শুকাই থকা কাপোৰখিনি সামৰিবলৈ বুলি ওপৰলৈ গ'লোঁ।
আৰু এনেকৈ আচলতে লগে ভাগে মিলি পেলাই কামবোৰ কৰিব পাৰিলে খুব ভাল লাগে। আমি আচলতে যিকোনো কামত তোৰ কাম মোৰ কাম বুলি ডিভাইড নকৰি পেলাই সকলোৱে ইজনে আনজনৰ কামত যেতিয়া আমি সহায় কৰোঁ, জীৱনটো আচলতে জীয়াই থাকিবলৈ খুব সহজ হয়। আৰু ওপৰলৈ গৈ পেলাই অকণমান চাৰিওফালে যেতিয়া সেউজীয়া পৰিৱেশটো দেখিলোঁ, খুব ভাল লাগিলে। সেউজীয়া বুলিবলৈতো আচলতে আজিকালি শেষেই হৈছে, বাট যি অকণমান আছে, চকুত সেই সেউজীয়া ৰংটো পৰিলে খুব ভাল লাগে। আৰু লাহেকৈ যিহেতু সন্ধিয়াই হ'লগৈ, তো সেয়েহে সন্ধিয়াপৰত আমি দুয়ো মিলি পেলাই লুচি আৰু একাপ কফিৰে সন্ধিয়াটো পাৰ কৰিলোঁ। লুচি বাৰু কাৰ কাৰ ফেভৰেট হয়, মোৰ হ'লে ফুলা লুচি আৰু গাখীৰ চাহ খাই খুব ভাল লাগে। বহুতে আচলতে তেনেকৈ খাবলৈ বেয়া পায়, কাৰণ লুচি খোৱাৰ পিছত আচলতে আভোক আভোক লাগে। মই কিন্তু সৰু সৰুকৈ বনালে কেইবাখনো খাব পাৰোঁ। ফেভৰেট বুলি ক'লেও বেয়া নহয় আচলতে। আৰু এয়া লুচিখন ইমান ধুনীয়াকৈ ফুলিছে, তো খোৱাৰ মজাই বেলেগ হ'ব আৰু। মোৰ আচলতে বনায়ো ভাল লাগে আৰু বনাই পেলাই আনক খুৱায়ো ভাল লাগে। আৰু লগতে এটা অমলেটো বনাই ল'লোঁ। ফাগুন চ'ত এইকেইটা দিনত আচলতে বতৰৰ সাল সলনি হৈ থাকে যদিও মনত এটা কাৰণে ফূৰ্তি লাগে, লাহে লাহে আমাৰ বহাগ বিহুৰ আগমন আহিয়ে গৈছে। তো বিহুলৈ আৰু বেছি দিন নায়েই। আমাৰ প্ৰকৃতিত থকা আচলতে প্ৰত্যেকটো বস্তুৱে ধুনীয়া। সকলো মানুহৰে আচলতে জীয়াই থকাৰ লাইফষ্টাইলটো বেলেগ বেলেগ ধৰণৰ হয়। আৰু মোৰ যিহেতু বৰ্তমান লাইফষ্টাইলটো এনেকুৱা হয়, মানে আপোনালোকে মোৰ ব্লগকেইটা যেনেধৰণে দেখা পাইছে, তো সেয়েহে মই ভাবিলোঁ বৰ্তমান যেনেকৈ মই দিনকেইটা পাৰ কৰিছোঁ, এইখিনি সময় মই মোৰ নতুন নতুন ব্লগৰ জৰিয়তে আপোনালোকলৈ কিছুমান যাতে ঘৰুৱা কণ্টেণ্ট লৈ আহিব পাৰোঁ আৰু লগতে আপোনালোকৰ লগত চা চিনাকিও হ'ব পাৰোঁ। আৰু মোৰ যিহেতু অকণমান প্ৰজেক্টৰ কাম আছে, তো সেয়েহে জিকা আলু ভাজি, দালি ভাত এনেকৈ নিৰামিষ ভাত খাম বুলি ৰাতিলৈ ডিনাৰটো সোনকালেই ৰেডি কৰি থ'লোঁ। আৰু এখেতে মোৰ ভাজিখন লৰাই পেলাই অকণমান সহায় কৰি দিছে আৰু কৈ আছে মুখত বোলে কিবা এটা চোবাই থাকিবলৈ মন গৈছে। কি বা খাবলৈ মন গৈছে তেখেতেহে জানে আৰু। পিছে ফ্ৰিজত কনডেন্স মিল্কটো বিচাৰি পাই তাকে অকণমান খালে। তেতিয়াহে বোলে তেওঁৰ অকণমান শান্তি লাগিছে। আৰু এই দেওবাৰ দিনটোতে আচলতে তেখেতৰ লেপটপটো পাওঁ কাৰণে, যিহেতু প্ৰজেক্ট এটাৰ ওপৰত কাম কৰি আছোঁ, তো মই মোৰ প্ৰজেক্টৰ কামখিনিও এই সুযোগতে কৰি লওঁ। আৰু আজিলৈ মোৰ ব্লগটো ইমানেই আছিলে। যিসকলে মোৰ ব্লগ চাই তেওঁলোকক ধন্যবাদ, আৰু যিসকলে চোৱা নাই নতুনকৈ চাব, তেওঁলোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিয়ে। আজিলৈ বাই বাই।